মেঘালয়ত কংগ্ৰেছত জকাৰণি আজি 11জন বিধায়ক তৃণমূলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই মেঘালয়ত 11জন কংগ্ৰেছ বিধায়ক লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলপতি বকুল চাংমাই যোগদান কৰিব তৃণমূল কংগ্ৰেছত PITৰ খবৰ অনুসৰি মেঘালয়ত 11জন কংগ্ৰেছ বিধায়কে TMC যোগদান কৰিব আজি তৃণমূল কংগ্ৰেছত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীজনে কংগ্ৰেছৰ 18 গৰাকী বিধায়কৰ ভিতৰত 12জনে তৃণমূল কংগ্ৰেছত যোগদান কৰাক লৈ ৰাজনীতি গৰম হৈ পৰিছে ইতিমধ্যে যোৱা বুধবাৰে 11 গৰাকী বিধায়কে দাখিল কৰিছে নিজৰ পদত্যাগ পত্ৰ আপুনি এতিয়া পাহৰি যাওক 4G 5G দেশত আহি আছে 6G সেৱা 2023 বৰ্ষৰ শেষত অথবা 2024 আৰম্ভণিতে নিজা প্ৰযুক্তি ব্যৱহাৰ কৰি দেশত আৰম্ভ হ'ব 5G 6G সেৱা দিল্লীত মঙলবাৰে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দিল্লীৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাৰতবৰ্ষৰ নিজা প্ৰযুক্তিৰ সহায়ত এই সেৱা মুকলি কৰা হ'ব বুলি তেওঁ সদৰি কৰে কাইলৈৰ দিনটো আমাৰ হ'ব লগৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে বিশিষ্ট কবি অনন্ত জাতিয়ে